হাই ফ্ৰেণ্ডছ, মই ৰচিদুল। আজি আপোনালোকৰ মাজত সুন্দৰ এখন কনচেপ্ট লৈ আহিলোঁ, যি কনচেপ্টটোৰ দ্বাৰাই নিজৰ ভৱিষ্যত ও কেৰিয়াৰ ইয়াৰ পৰা গঢ়িব পাৰি। এই কনচেপ্টটোৰ বিষয়ে বহলাই আলোচনা কৰিম। বলক আমি অলপ চাওঁ এই কনচেপ্টটোৰ বিষয়ে। ৱেলকাম টু ইণ্ডো গ্ৰীণ পাৱাৰ ডাইনামিক মাৰ্কেটিং প্ৰাইভেট লিমিটেডলৈ আপোনালোকক স্বাগতম। কোম্পানী স্টার্ট ডেট 8/1/2019। কোম্পানির হেড অফিস বৰপেটা, জৈনা, আসাম। কোম্পানী CMD স্যার মিস্টার দেলোয়ার হোসেন স্যার। স্যাৰৰ 27 বছৰৰ এক্সপিৰিয়েঞ্চ আছে নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত। কোম্পানীৰ লিগেল ডকুমেণ্ট A to Z চৰকাৰৰ ৰুল ৰেগুলেশ্যন মানি চলি আছে কোম্পানীয়ে। কোম্পানীৰ 3টা জইনিং পেকেজ আছে, A পেকেজ, B পেকেজ, C পেকেজ। A পেকেজ 1500 টকীয়া, B পেকেজ 3000 টকীয়া আৰু C পেকেজ 10000 টকীয়া। 24 ঘণ্টাত 2বাৰ ক্লোজিং কোম্পানীৰ। এই চিষ্টেমত বহুত ঘৰৰ কাৰণে পইচা আছে, গাড়ীৰ কাৰণে পইচা আছে, বহুত কেইটামান ফাণ্ড আছে ৰেংক অনুযায়ী। ফাৰ্ষ্ট এই চিষ্টেমৰ ৰেংক যিটো আৰম্ভ হয়, সেই ৰেংকৰ নাম হৈছে চিলভাৰ ৰেংক। ফাৰ্ষ্ট পেয়াৰ 1:2 or 2:1, নেক্সট আনলিমিটেড 1:1। চিলভাৰ মেটচিং ইয়াত 250 টকা পোৱা যায়। লেফ্টত এটা জইনিং, ৰাইটত এটা জইনিং হোৱাৰ লগে লগে আপুনি 250 টকা মেটচিং এটা পাই যাব। আৰু গোল্ড হ'বলৈ হ'লে লেফ্টত 22 PB, ৰাইটত 22 PB হ'লে আপুনি গোল্ড ৰেংক পাব। নেক্সট আমাৰ ইয়াত গোল্ড মেটচিং এটা আছে, লেফ্টত এজন গোল্ড, ৰাইটত এজন গোল্ড। যেতিয়া আপোনাৰ টিমত ওলাব তেতিয়া আপুনি গোল্ড মেটচিং এটা পাব। আৰু নেক্সট লেফ্টত 18 জন গোল্ড, ৰাইটত 18 জন গোল্ড যেতিয়া হ'ব আপোনাৰ টিমত, তেতিয়া আপুনি ডায়মণ্ড ৰেংক পাব। আৰু ডায়মণ্ড ৰেংক পোৱাৰ পিছত আপোনাৰ লেফ্টত একজন ডায়মণ্ড, ৰাইটত একজন ডায়মণ্ড যেতিয়া ওলাব তেতিয়া আপুনি ডায়মণ্ড মেটচিং এটা পাব, 1000 টকা। নেক্সট আছে আমাৰ এই চিষ্টেমৰ ডাইৰেক্ট স্পন্সাৰ ইনকাম, যিটো আচৰিত ইনকাম বুলি ক'ব পাৰি। ডাইৰেক্ট স্পন্সাৰ ইনকাম এনেকুৱা এটা ইনকাম, যি ইনকাম আজিলৈকে কোনো কোম্পানী দিব পৰা নাই, আৰু সেই ইনকামটো আইডিএমে সুন্দৰভাৱে দি আছে। ডাইৰেক্ট স্পন্সাৰ ইনকামটো হৈছে আপোনাৰ 100%। ডাইৰেক্ট স্পন্সাৰ ইনকামটো আমাৰ 100%। আপোনাৰ যিমান স্পন্সাৰ আছে তেওঁলোকে যিমানখিনি মেটচিং ইনকাম কৰিব, তাৰ ওপৰত আপুনি ডাইৰেক্ট 100% কমিশ্যন এটা পাব। আৰু এইটো আনলিমিটেড স্পন্সাৰ, আনলিমিটেড ইনকাম ইয়াৰ পৰা কৰিব পাৰে। আৰু এইটো এনেকুৱা এটা কনচেপ্ট আজিলৈকে ভাৰতবৰ্ষত জন্ম পোৱা নাই। একমাত্ৰ আইডিএমে সেনেকুৱা টিম বোনাছ, ফিক্স ইনকাম, লেভেল ইনকাম স্পন্সাৰৰ পৰা পোৱা যায়। A পেকেজত 5 টকা, B পেকেজত 10 টকা আৰু C পেকেজত 20 টকা। প্ৰতিটো আইডিৰ পৰা আপুনি পাই থাকিব। 10 নম্বৰ লেভেললৈকে আপুনি ইনকামটো পাই থাকিব। নেক্সট আমাৰ ইয়াত এই ৰেৱাৰ্ড আছে, বিভিন্ন কোম্পানীতো থাকে। আমাৰ ৰেৱাৰ্ডৰ কোনো টাইম লিমিট, কোনো টাইম ধৰা নাই। আপুনি ইয়াৰ যেতিয়া 25 PB মেটচিং হ'ব তেতিয়া আমাৰ এই চিষ্টেমৰ পৰা বেগ প্লাছ টি চাৰ্ট এনেকুৱাকৈ আমাৰ 15টা লেভেল আছে। 15টা লেভেলত আপুনি বহুত কেইটা ৰেৱাৰ্ড দিয়া আছে। এই ৰেৱাৰ্ডখিনি ল'ব পাৰে, কোনো টাইম টেবুল নাই, ইয়াত আপুনি লৈ থাকিব পাৰে। ইয়াত ডিপি প্ৰাইচ 150 টকা হ'লে BB পাব 15। একচুৱেলি BB 10% হয়। ৰিপাৰ্চেছ ইনকাম আছে আমাৰ ইয়াত।
আৰু ৰিপাৰ্চেছ ইনকামটো এনেকুৱা এটা ইনকাম যিটো ইনকাম আমাৰ বহুত সুন্দৰ। আমি একচুৱেলি এই ৰিপাৰ্চেছ ইনকামৰ ওপৰত নিজৰ সুন্দৰ এটা কেৰিয়াৰ গঢ়িব পাৰোঁ আৰু আমাৰ এই চিষ্টেমত বহুত সুন্দৰ এটা ইনকাম দিয়া আছে ৰিপাৰ্চেছৰ ওপৰত। BB মেচিং আপুনি ডাইৰেক্ট 30% পাব। তাৰপিছত আছে ৰেংক প্ৰফেশ্যনেল এলাউন্স, ন' টাইম লিমিট। যেতিয়া আপোনাৰ 21,000 ৰাইটত আৰু 21,000 লেফ্টত BB হ'ব, তেতিয়া আপুনি ইয়াৰ পৰা এটা ফিক্স ইনকাম পাব, যিটো প্ৰতিটো মাহৰ 1 তাৰিখত পাব। 3,500কে 6 মাহ, এনেকুৱাকৈ আমাৰ এই চিষ্টেমটোত 11টা লেভেল আছে। একচুৱেলি 10টা লেভেল আছে। 11টা লেভেলত আপুনি মানে ৰিটায়াৰ ইয়াৰ পৰা ল'ব পাৰে। আমাৰ এই চিষ্টেমত পেঞ্চন দিয়াও আছে, আপুনি ইয়াৰ পৰা পেঞ্চনো ল'ব পাৰে। নেক্সট আমাৰ ইয়াত ফেমিলি চিকিউৰিটি। যদি এক্সিডেণ্টত কোনো ব্যক্তি ডেথ হয় আমাৰ এই চিষ্টেমত, তেতিয়া তেওঁৰ পৰিয়ালৰ কাৰণে এটা চিকিউৰিটি ফাণ্ড ৰখা হৈছে আৰু এই চিকিউৰিটি ফাণ্ডটোত তেওঁ মানে মিনিমাম 10,000কে টকা পাব 9 বছৰলৈকে। তাৰপিছত বিভিন্ন কাৰ ফাণ্ড, হাউচ ফাণ্ড, ট'ৰ বিভিন্ন আমাৰ এই চিষ্টেমত দিয়া আছে। গতিকে আপোনালোকে মনোযোগ সহকাৰে যদি এই চিষ্টেমটোত কাম কৰে, সুন্দৰ এটা কেৰিয়াৰ ইয়াৰ পৰা গঢ়িব পাৰে। মই নিজেও এই চিষ্টেমটোত কৰি আছোঁ আজি প্ৰায় 2 বছৰ হ'ল। আৰু টিম অফ কণ্ডিশ্যন হ'ল 2টা ছাইট স্পনচাৰ কম্পালচাৰী, মিনিমাম পে আউট 500 টকা। এটা